Hello everyone, good morning. কি খবৰ ভালনে সকলোৰে? আজি দুদিনমান ধৰি মই ৰেচিপি দিব পৰা নাই। আজি ভাবিলোঁ এটা তেনে সাধাৰণ ৰেচিপি মই দিওঁ। মই আজি বনাম ইলিছ মাছৰ লগত সৰিয়হ আৰু আমাৰ যিটো লেটা পলু সেইটো বনাই আজি দেখুৱাম। মইনো কেনেকৈ বনাওঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেতিয়াহ'লে বলক আমি ৰেচিপি দুটাৰ মাজলৈ আগবাঢ়োঁ। আজি বনাম এয়া দেখিছেনে, এয়া লৈছোঁ ইলিছ মাছ। আজি মই এয়া ইলিছ মাছ ভাপত দিয়া বনাম সৰিয়হ দি। এতিয়া মই এয়া সৰিয়হ আৰু পস্ত এনেকৈ তিয়াই থৈছিলোঁ, 1-2 ঘণ্টামান তিয়াইছোঁ আৰু এইখিনি মই এতিয়া পিচি ল'ম। আৰু ইয়াতে দি দিছোঁ 2টা কেঁচা জলকীয়া, এইখিনি এতিয়া মই মিক্সিত ভালদৰে পিচি ল'ম। এতিয়া মাছখিনি প্ৰথমতে মেৰিনেট কৰি ল'ম। ইয়াতে মই এতিয়া দিম নিমখ, আৰু দিম হালধি, এইখিনি এতিয়া ধুনীয়াকৈ সানি ল'ম। এতিয়া মই ইয়াতে দিম এয়া খুন্দি লোৱা পস্ত আৰু সৰিয়হ বটা। এইখিনি ভালকৈ সানি ল'ম। আৰু ইয়াতে দিম এতিয়া মই কেঁচা মিঠাতেল। মিঠাতেল দি পেলাই এইখিনি এতিয়া ভালকৈ সানি ল'ম। এইখিনি ধুনীয়াকৈ মেৰিনেট কৰা হৈ গ'ল। তাতে অকণমান পানী দি দিম আৰু এয়া কেঁচা জলকীয়া 2টা দি দিছোঁ। দি পেলাই এইখিনি ঢাকোন লগাই এতিয়া কুকাৰত পানী দি দিম। পানী দি পেলাই এইটো এনেকৈ বহাই দিম। ইয়াতে বহাই দি কুকাৰৰ মই 2টা চিটি মাৰি দিম। এয়া আমাৰ সৰিয়হৰ লগত ইলিছ মাছ ভাপত দিয়া হৈ গ'ল। এনেকৈ বনাই এবাৰ খাই চাবচোন আপোনালোকেও, যোনে যোনে খোৱা নাই। বহুত ধুনীয়া লাগে খাই। ইলিছ মাছ ভাজি খোৱাতকৈ এনেকৈ কেঁচাকৈ আপুনি যদি সৰিয়হৰ লগত বনাই খাই বহুত টেষ্টি লাগে। আৰু আজি বনাম মই এয়া, কি দেখিছেনে বাৰু, এয়া হৈছে লেটা পলু। বহুতে হয়তো নেজানিবও পাৰে আৰু নেখাবও পাৰে। এইটো মই আজি বনাম। মই প্ৰথমতে এয়া বইল কৰি ল'লোঁ নিমখ দি, 15 মিনিটমান বইল কৰিছোঁ। আৰু এইখিনি মই এতিয়া অকণমান ভালকৈ কাটি ল'ম। এয়া চাওক, মই এইখিনি ধুনীয়াকৈ এনেকৈ মাজেদি দুটুকুৰা কৰি
ধুনীয়াকৈ বাছি কুটি লৈছোঁ। এইখিনি মই এতিয়া ধুনীয়াকৈ ফ্ৰাই কৰিম। এয়া কেৰাহীত মিঠাতেল দি গৰম কৰি ল'লোঁ। প্ৰথমতে মই ইয়াতে এতিয়া পিঁয়াজ দি দিম। সেইখিনি অলপ ভাজি ল'ম। লৈ পেলাই এতিয়া মই এয়া লেটা পলুখিনি দি দিছোঁ। সেইখিনি অকণমান ভাজি ল'ব লাগিব। 2 মিনিটমান এনেকৈ ভাজি ল'ম। ইয়াতে মই এতিয়া দিম সোৱাদ অনুসৰি নিমখ, আৰু দিম হালধি। এতিয়া এইখিনি ভালকৈ লৰাই ল'ম। লৰাই লৈ এতিয়া গেছটো কমাই ৰাখি ধুনীয়াকৈ ভাজি থাকিব লাগিব। চাওক মই 5 মিনিটমান এনেকৈ ভাজি ল'লোঁ আৰু অকণমান ভাজিব লাগিব। এয়া আমাৰ লেটা পলু ফ্ৰাই ৰেডি হৈ গ'ল। আপোনালোকে ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ আহোঁ। বাই বাই।